নমস্কাৰ, কি খবৰ সকলোৰে? পোনপ্ৰথমে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু বিহু বুলি ক'লে সকলোৰে যে মনটো কিমান ভাল লাগি থাকে নহয়নে? মোৰো সেই একে। এয়া আচলতে মই উৰুকাৰ আগদিনাখনিৰে পৰা পিঠা বনাবলৈ যোজা কৰিছোঁ আৰু এয়া এইবাৰ ভাবিলোঁ ব্লেক ৰাইচৰ পিঠা বনাওঁ, তিল পিঠা। আচলতে নাৰিকল দি মই বেছি ভাল পাওঁ, সেইকাৰণে নাৰিকল দিয়ে বনাইছোঁ বহুতকেইটা। এইবাৰ পিঠা বনাবলৈ বহুতেই মন গ'ল, সেইকাৰণে মই আটাইকেইবিধ পিঠা বনাইছোঁ। কলেজ থাকিলে আচলতে তেনেকৈ সময়ো নাপায়, বিহুৰ আগদিনাহে ঘৰলৈ অহা হয়, কিন্তু এইবাৰ যিহেতু ঘৰতে আছোঁ ভাবিলোঁ মাকো অলপ সহায় কৰি দিওঁ আৰু মোৰো প্ৰেক্টিচটো হৈ থাকিব, নহ'লে একেবাৰে পাহৰিয়ে যোৱা যায় নহয়নে? ককাহঁতৰ ঘৰত থকা হ'লে তেতিয়া জুহালত ওচৰত বহি এনেকৈ বনাবলৈও ভাল লাগে, কিন্তু এইবাৰ গেছতে বনালোঁ আৰু। এইকেইটা পিছদিনাৰ ক্লিপ। ৰাতিপুৱা উঠিয়ে বৰপিঠাকেইটা বনালোঁ। ইমান ধুনীয়াকৈ পিঠাকেইটা ফুলিছে। এনেকৈ ফুলিলে পিঠাকেইটা বহুত ভাল লাগে। ওচৰতে কেটলি পিঠা বনাবলৈও চাই আছোঁ, মায়ে শিকাই আছে কেনেকৈ বনায়। এয়া পিঠাও হৈছে আৰু এটা দুটাকৈ। বহুত কেইবিধ পিঠাই এইবাৰ বনাইছোঁ, কিয়নো বিহু বুলি ক'লে ঘৰত পিঠা এটা থাকিলে ভাল লাগে, আলহী আহিলেও পিঠা এটা দি চাহ দিবলৈ ভাল লাগে, সেইকাৰণে বনাইছোঁ এয়া। আৰু এইফালে এয়া কেটলি পিঠাও হৈছেগৈ। গৰমে গৰমে খাবলৈ যে বহুত ভাল লাগে চাহ একাপৰ লগত। বিহু বুলি ক'লে নাৰিকলৰ লাড়ুটো লাগিবই, আৰু ময়ো বহুত ভাল পাওঁ নাৰিকলৰ লাড়ু খাই, গতিকে এয়া বনাবলৈ চেষ্টা কৰিছোঁ। মায়ে যেনেকৈ শিকাইছে মই তেনেকৈয়ে শিকিবলৈ আচলতে চেষ্টা কৰিছোঁ, আৰু নাৰিকলৰ লাড়ুকেইটা ভালেই হ'লগৈ বাৰু শেষত। এতিয়া মই বনাবলৈ লৈছোঁ তিলৰ লাড়ু। প্ৰথমতে এয়া গুড়খিনি পগাইছোঁ আৰু লগতে তিলখিনিও ভাজি লৈছোঁ। এবাৰ শিকি ল'লে আচলতে একেবাৰে সহজ তিলৰ লাড়ু বনাবলৈ। মোৰ লগতে মায়েও বনাই আছে, কাৰণ বহুতখিনি আছে যিহেতু অকলে বনাই শেষ কৰিব নোৱাৰি। লাড়ুৰ লগতে ঘিলা পিঠাকেইটাও মই ৰাতিৰ ভিতৰতে বনাই শেষ কৰিলোঁ। আৰু যিহেতু উৰুকা, সেইবাবে দেউতাই মাংস আনিছিলে, গতিকে এয়া মাংস বনালোঁ। চিম্পলকৈ খালোঁ আৰু। এইটো আচলতে আগদিনাৰ ৰাতি ক্লিপ। পেহীয়ে ইনভাইট কৰিছিলে মা দেউতা মোক। এয়া লাই শাকেৰে মুৰ্গী মাংস বনি আছে, লগতে বহুত কেইবিধ পিটিকা আৰু এয়া দালি ভাজি বহুতখিনি হ'লগৈ আচলতে। উৰুকাৰ দিনৰ ভাগত মাহে এনেকৈ কলপাততে ভাত দিছিলে, ভাল লাগিলে খাই। আৰু এয়া চাওকচোন আমাৰ মেজি বনাইছে। এইটো আচলতে আমাৰ পৰম্পৰা যিহেতু, আৰু ককায়েও আগতে বনাইছিলে, গতিকে এইবাৰো পৰম্পৰাটো ৰাখিছোঁ। সৰুকৈ মেজি এটা বনাইছোঁ, বেছি ডাঙৰ কৰিবলৈ নহ'লে বাৰু। এয়া হৈছে বিহুৰ দিনাৰ ৰাতিপুৱাৰ ক্লিপ। মেজিৰ ওচৰত সেৱা ল'বৰ কাৰণে এয়া পিঠা পনা প্ৰসাদ ধুনীয়াকৈ সজাই লৈছোঁ। ককা নোহোৱা এইবাৰ প্ৰথমটো বিহু। ককালৈ বহুত মনত পৰিছিলে, কিয়নো ককাই আচলতে এইবোৰ নিয়ম কৰে। এইবাৰ দেউতাই আৰু মই কৰিব লগা হৈছে। ককা য'তে আছে তাৰ পৰাই যাতে আমাক আশীৰ্বাদ কৰে, তাৰে কামনা কৰিছোঁ। মেজিৰ জুইকুৰাই যাতে সকলো বাধা বিঘিনি বিনাশ কৰে, আৰু সকলোৰে যাতে ভাল হওক। ইমান ধুনীয়াকৈ মেজিটো জ্বলিছে চাওকচোন, দেখিয়ে ভাল লাগি গৈছে। বহুতকেইটা শিলৈও ফুটিলে বাৰু, বহুত ভয় খালোঁ মই। মায়ে মেজিৰ জুই তাপ লৈ আছে। ককাই আগতে সদায় কয় যে মেজিৰ তাপ ল'লে হেনো বছৰটোৰ কাৰণে একো বেমাৰ আজাৰ নহয়, আৰু গা বিষ বা কিবা বেমাৰ আজাৰ থাকিলেও একদম নাইকিয়া হৈ যায়। সেইকাৰণে এয়া মেজিৰ ওচৰতে ৰখি আছোঁ। এয়া মা, আৰু এনেতে আহি পালে আমাৰ খুৰা খুৰী আৰু ভণ্টি। এয়া খুৰী আৰু ভণ্টীয়েও সেৱা ল'লে মেজিৰ ওচৰত। আৰু এটাই ভাল লাগে, ওচৰতে যিমান মানুহ পাৰ হৈ গৈছে সকলোৱে কৃষ্ণ বুলি কৈ থৈ গৈছে। টাউনত আছোঁ কাৰণে বহুতে আচলতে মেজি এনেকৈ বনাব নোৱাৰে, কিন্তু যিমান হ'লেও বিহুটো এটা আমাৰ আৱেগ, সেইবাবে কামলৈ বুলি ওলাই গৈছে যদিও কৃষ্ণ বুলি কৈ থৈ গৈছে অকণমান সময় উলিয়াই। এয়া কুহি, এয়া খুৰায়েও সেৱা লৈছে।
অকলে আচলতে মেজি পোৱাই ভালো নালাগে বাৰু, সেইকাৰণে খুৰা খুৰীহঁত আহিছে, ভাল লাগিছে আমাৰ। আৰু সকলো এনেকৈ বহি আছে, এয়া প্ৰসাদ দিছে মায়ে। এয়া হৈছে আলু, কাঠ আলু, মোৱা আলু, মিঠা আলু। কাৰণ আলু নাখালেনো গাহৰি হয়, নাজানো আৰু কিমান দূৰ সত্য। আচলতে ঔষধি গুণ আছে, সেইকাৰণে খাব লাগে বুলি কয়। মেজিৰ ওচৰত বহি খালোঁ। আৰু এয়া পিঠা পনা ধুনীয়াকৈ সজাই মায়ে চবকে চাহ দিলে, এয়া ময়ো বোলো খায়ে লওঁ। বিহু বুলি চাদৰ মেখেলা এযোৰ পিন্ধিলোঁ। বহুত পুৰণা চাদৰ মেখেলা এযোৰ মই সাঁচি থৈছিলোঁ, কাৰণ মোৰ ৰংটো বহুত ভাল লাগে। মায়ে ক'লে এযোৰকে পিন্ধা। যেনেকুৱা যি কাপোৰ পিন্ধিলেও আচলতে চাদৰ মেখেলা এযোৰে আটাইকে শুৱাই বুলি মই ভাবোঁ। আপোনালোকে কি ভাবে বাৰু কওকচোন। মইতো বহুত ভাল পাওঁ চাদৰ মেখেলা পিন্ধি। আগতে মাৰ চাদৰ মেখেলাবোৰ পিন্ধিছিলোঁ, এতিয়া মায়ে মোক কিছুমান কিনি কিনি দিয়ে, সেয়াহে পিন্ধোঁ। আৰু এয়া ফটো এটাও উঠি লওঁ বুলি ভাবিলোঁ, ভণ্টিয়ে আকৌ ভিডিঅ' কৰি দিলে। বিহুৱেই হওক বা আন কোনো উৎসৱ, পৰিয়ালৰ মানুহকেইটাৰ লগত থাকিলেহে ভাল লাগে। কিন্তু ককা যে নাই, সেই কথাটো প্ৰতিটো মুহূৰ্ততে আচলতে মোৰ মনলৈ আহি আছিলে। তথাপিও বছৰটো যাতে সকলোৰে ভালকৈ যাওক, তাৰে কামনা কৰি আজিৰ এই ভ্লগটো মই ইয়াতে সামৰিছোঁ। ধন্যবাদ, আকৌ লগ পাম।